সকলোকে নমস্কাৰ। অৰূপাৰ পাকঘৰলৈ স্বাগতম। আজি আমি বনাম পনীৰ বাটাৰ মছলা। উপকৰণখিনি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব। বলক আমি ৰেচিপিটো চাওঁ। কেৰাহীখন অকণমান তাপ হোৱাত মই ইয়াত তেল দিলোঁ। তাৰপিছত পনীৰখিনি মই অলপ জলকীয়া গুড়ি আৰু নিমখ সানি লৈ পেলাই ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। অকণমান কাঢ়াকৈ ভাজিছোঁ। মোৰ ল'ৰাকেইটাই অকণমান কাঢ়া হ'লে ভাল পায় ভাজিটো পনীৰটো। সেই অকণমান কাঢ়াকৈ ভাজিছোঁ মই। এয়া চাওকচোন, ধুনীয়া কালাৰ হৈ আহি আছে পনীৰখিনি। এয়া পনীৰখিনি মই নমাই দিলোঁ। সেইখিনি তেলতে মই আকৌ এয়া দিলোঁ আদা নহৰু পেষ্ট, পিঁয়াজৰ পেষ্ট, হালধি গুড়িও দিছোঁ অকণমান, জিৰা গুড়ি, এয়া দিলোঁ টমেটো চচ, অকণমান গাখীৰ দিলোঁ মই। গ্ৰেভিখিনি বৰ ধুনীয়াকৈ উতলিছে। এতিয়া মই পনীৰখিনি দি দিলোঁ। দুই মিনিট উতলাৰ পিছত তাতে মই অকণমান কচুৰি মেথি দি দিছোঁ আৰু কচুৰি মেথিখিনি দিয়াৰ পিছতে 2 চামুচ বাটাৰ দিছোঁ। বাটাৰখিনি গলি গ'ল। তাৰপিছত নমাই দিলোঁ। এয়া চাওকচোন, আমাৰ পনীৰ বাটাৰ মছলা ৰেডি হৈ গ'ল। আপোনালোকে ভাতৰ লগত বা ৰুটিৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰিব। আপোনালোকে বনাওক, খাওক আৰু কেনে পালে কমেণ্টত জনাবলৈ নেপাহৰিব দেই।